ধৰা পৰি পৰি বাচিছো জানানে বুঢ়া কাজি মিছা এটা কথা কয় যেনে তেনে বাচি আহিছো হেই সন্দেহ কৰিছা নেকি আকৌ নাই নাই এতিয়ালৈকে পৰা নাই আৰু শুনা এটিএমৰ পৰা আৰু পইচা নুলিয়াবা নহলে বুঢ়া চকুত ধৰা পৰিম কিন্তু কাইলৈ যেনে তেনে সেকেন্ড হেণ্ড গাড়ী এখন ল'বই লাগিব পিছে পইচা ক'ত পাম ৰবাচোন ৰবা কিয় ইমান অধৈৰ্য হৈছা আৰু কি সেকেন্ড হেণ্ড গাড়ী কথা কৈছা একেবাৰে বুঢ়াক মাৰি পেলাই ব্ৰেণ্ড নিউ গাড়ী ল'ম এই হ'ব ৰবাচোন ৰবা গাড়ী বিকা মানুহজনে আকৌ ফোন কৰি আছে আপুনি এই মানে ভাইটিয়ে ফোন কৰিছিলে ঘৃণা ইমান ঘৃণা কৰা তুমি মোক কাৰোবাৰ পৰকীয়া প্ৰেমৰ কাৰণে নিজৰ হিৰৰ সেন্দুৰকণো মোহাৰিবলৈ সাজু শুনিলে মানে ঠিকে আছে এতিয়া মই কওঁ শুনক মই কোনো পৰকীয়া প্ৰেমত পৰি নিজৰ সেন্দুৰ মোহাৰিব খোজা নাই তেন্তে কিহৰ ফূৰ্তিত কি দিয়া নাছিলো তোমাক গাড়ী মাটি বাৰী সা সম্পত্তি আৰু কি লাগে তোমাক কিন্তু মোৰ বাসনাবোৰ পূৰণ কৰিব পাৰিলে জানো হাইস্কুলৰ বাৰান্দাত গছক দিছিলোহে মাত্ৰ আপুনি মাহঁতক চাকৰিৰ লোভ দেখুৱাই মোক বিয়া পাতি নিজৰ বাসনা পূৰণ কৰিলে আৰু যেতিয়া মোৰ বাসনা পূৰণৰ সময় আহিছে তেতিয়া আপোনাৰ ৰিটায়াৰমেণ্টৰ সময় হৈছে মানে কি ক'ব বিচাৰিছা তুমি মই তোমাৰ আপুনি মোৰ যোগ্যই নহয় টকাৰ বলত বিয়া পাতিছিল মোক লগৰ ছোৱালীবোৰ গিৰেকৰ লগত ফুৰিবলৈ যায় মুভি চাব যায় আৰু মই আপোনাৰ লগত সকাম খাব যাওঁ এয়া কি জীৱন হ'ল নেকি সেইকাৰণে তুমি ৰজতৰ লগত মিলি মোক হত্যা কৰি সুখৰ সংসাৰ কৰা সপোন দেখিছা নহয় সেইকাৰণে মই ঘৰৰ সা সম্পত্তিৰ লগতে অলংকাৰ আগতীয়াকৈ ৰজতক দি থৈছো হেল্ল' ছাৰ আপুনি সকলো কথা ৰেকৰ্ড কৰি ল'লে নহয় ইয়েছ অলৰেডি লোৱা হৈ গ'ল বৰুৱা আপুনি ইমিডিয়েট থানাত আহক তাত থাকিলে আপোনাৰ বিপদ হ'ব পাৰে হ'ব ছাৰ তুমি মোক এতিয়া লৈ যোৱা ৰজত নহলে পুলিচ আহি পাব এতিয়া মই তোমাক আকৌ কিয় নিম মোক এইবোৰ জেগাত নফচাবা দেই তুমি এইবোৰ কি কৈছা ৰজত তুমিয়ে দেখোন মোক বিয়া পাতিম বুলি সপোন দেখাইছিলা তুমি পাগল হলা নেকি তোমাৰ নিচিনা বোৱাৰী এজনী মই বিয়া পাতিম বুলি কেনেকে ভাবি ল'লা তোমাৰ নিচিনা 10জনী বোৱাৰী মোৰ পাছত লাগি আছে কিন্তু ৰজত তুমিতো সকলো চুপ বৰ সজ যি হৈ থাক তোৰ নিচিনাবোৰক মই ভালকৈ চিনি পাওঁ আজিয়ে মই অসম এৰি গুচি যাম হেল্ল' ৰজত শুনাচোন বন্ধু কোন অসম এৰি গুচি যাব শুন আজিৰ পৰা তোৰ আৰু মোৰ কোনো সম্পৰ্ক নাই কালিৰ পৰা তোৰ ৰাস্তাও বেলেগ মোৰ ৰাস্তাও বেলেগ পুলিচ এখন এফালে আহিছে আমাক ধৰিব আহিছে নেকি ঐ ইয়াৰ পৰা পলা পলা মই ক'ত গাড়ীত উঠিম দে এই উঠোত নাই তই সম্পৰ্ক নাই বুলি কৈছ যে আপোনালোকৰ মতে বাৰু কোন অপৰাধী সুবিধাবাদী ৰজত বন্দনা নে বন্দনাৰ গিৰিয়েক নে সেই পিতৃ মাতৃশাল যোনে ধনৰ লালসাত এজন বৃদ্ধৰ হাতত বন্দনাক গতাই দিছিল